ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস নেশ্যনেল ছায়েন্স ডে আজি আপোনালোকৰ ওচৰলৈ বিজ্ঞান দিৱসৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছোঁ গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ইতিহাস 1946 চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগ NCSTC ভাৰত চৰকাৰৰ ওচৰত ৰমন প্ৰক্ৰিয়া আৱিষ্কাৰ হোৱা দিনটো অৰ্থাৎ 28 ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন জনায় পিছত চৰকাৰে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই 2000 চনৰ পৰা 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বৰ্তমান গোটেই দেশজুৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় গৱেষণা প্ৰতিষ্ঠানসমূহত বিজ্ঞান দিৱস পালন কৰা হয় বিজ্ঞান দিৱস পালনৰ উদ্দেশ্য বৰ্তমান সময়ৰ প্ৰতি খোজে খোজে বিজ্ঞানৰ জয়যাত্ৰা পৃথিৱী নামৰ আমাৰ এই প্ৰাণৰ গ্ৰহটি আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষৰে জিলিকি উঠিছে বিজ্ঞানে আমাক প্ৰদান কৰিছে জীৱনৰ অন্য এক আয়তন এটা কথা আমি প্ৰত্যেকেই অনুভৱ কৰোঁ যে ইয়াৰ মূল উদ্দেশ্য এটাই বিজ্ঞানক জনপ্ৰিয় কৰা আজিৰ সমাজত এতিয়াও চানি ধৰি থকা কিছুমান পুৰণি ৰীতি-নীতি কুসংস্কাৰ অন্ধবিশ্বাস সমাজৰ পৰা বিদায় দি বৈজ্ঞানিক মতবাদ প্ৰতিষ্ঠিত কৰাই হ'ল বিজ্ঞান দিৱসৰ উদ্দেশ্য গতিকে আহক আজি বিজ্ঞান দিৱসৰ এই পবিত্ৰ দিনটোত ছাৰ CV ৰমনক স্মৰণ কৰি তেওঁৰ আদৰ্শৰে সকলোকে আগুৱাই নিবলৈ যত্নপৰ হওঁ শেষত সকলোকে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বহুত শুভকামনাৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিবলৈ ওলাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ